সকলোকে নমস্কাৰ জনাই লৈ আহিছোঁ এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি দুপৰীয়া সময়ৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো বনাবলৈ আৰু এতিয়া দুপৰীয়া মই বহি আছোঁ পকাতে ভাত পানী ৰান্ধি হৈ গ'ল কিন্তু খোৱা নাই তেখেত আহিলে খাম বুলি ৰখি আছোঁ অকমান দেৰিয়ে হৈছে 3টা মানে বাজি গ'ল বাৰু দেৰি হৈছে আজি কাৰণ এইকেইদিন মানে কামৰ কাৰণে খুব দৌৰাদৌৰি হৈ আছে আমাৰ একেবাৰে সময় পোৱা নাই বিছনাখনো দেখিছে এইফালে পিছফালে একেবাৰে চেটেলি ভেটেলি হৈ কাপোৰবোৰ পৰি আছে কাপোৰ সামৰি আছোঁ ভাবিলোঁ অকণ ভাগৰ লাগিছে বহি লওঁ সেইকাৰণে পকাতে বহি লৈছোঁ আৰু অকমান ৰেষ্ট লৈ লৈছোঁ তাৰ মানে কথাটো হ'ল কি আমি অকণমান বাহিৰলৈ গৈ আছোঁ দীঘলীয়া এটা যাত্ৰা কিছুদিনৰ কাৰণে গৈ আছোঁ গতিকে কাপোৰবিলাক পেকিং কৰি আছোঁ আৰু অকমান দীঘলীয়া যাত্ৰাৰ কাৰণে গ'লে কাপোৰ কি নিনিম একদম বহুত খেলিমেলিও হয় নহয়নে গতিকে কাপোৰবিলাক সামৰি আছোঁ ইমানখিনি কৰাৰ পিছতো আকৌ যোৱাৰ পিছত এনেকুৱা ইছৰাম এইটো আনিম বুলি ভাবিছিলোঁ অনাই নহ'লে থাকি আহিলে এনেকুৱা হয়ে আৰু গতিকে তথাপিও কামবিলাক আগবঢ়াই আছোঁ হাতত সময় কম পৰহিলে আমি গৈ আছোঁ 7 তাৰিখে সেইকাৰণে ধুমধাম কামবিলাক কৰি আছোঁ আৰু ঘৰৰো কিছুমান কাম থাকে সেইবোৰ সম্পূৰ্ণ কৰি যাবলগীয়া হয় গতিকে উপায় নাই কিছুমান কাম কৰিবই লাগিব আৰু এতিয়া আজি মই ভাবিলোঁ যেহেতু ৰাস্তাত খাবৰ কাৰণে কিছুমান বস্তু নিজ হাতেৰে বনাই লৈ যোৱাটো ভাল সেইকাৰণে কেইটামান বৰা চাউল তিয়াই থৈ দিছোঁ তিল পিঠা বনাম আৰু তিল পিঠা বহুত দিন বনোৱা নাই বহুত দিন খোৱাও নাই কিনি খাইছোঁ বাৰু তথাপিও নিজ হাতেৰে বনাই খোৱাটো বা ঘৰতে বনোৱাটো খোৱা জুতিটো বেলেগ নহয়নে সেইকাৰণে ভাবিলোঁ আজি কেইটামান তিল পিঠা বনাম আৰু বৰা চাউল কেইটামান আছিলে বৰা চাউল তিয়াই থৈ দিছোঁ আৰু লগতে ভাবিছোঁ বৰ পিঠাও বনাম মানে আগতে বনালোহেঁতেন হাতত যিহেতু সময় একেবাৰে কম আজি দিনটোতো গ'লেই কাইলৈ দিনটো আছে পৰহিলৈ আমি ওলাব লাগিব গতিকে কাইলৈৰ ভিতৰতে বা আজিৰ ভিতৰতে গোটেই কামখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু আমি ক'ত যাম ক'লৈ যাম কিয় যাম সেই সকলোখিনি আপোনালোকক জনাই যাম গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু যলৈ যাম তাত বাৰু থকা কৰা খোৱা বোৱাৰ কোনো ধৰণৰ চিন্তা কৰিব লগা নাই কিন্তু ৰাস্তাত খাবৰ কাৰণে আমি যোগাৰখিনি কৰি লৈ যাব লাগিব সেইকাৰণে যোগাৰখিনি কৰি আছোঁ আৰু বৰা চাউলখিনি আছিল যে সেইটো মই গমেই পোৱা নাছিলোঁ কাৰণ ঘৰৰ পৰা দিয়া আছিলে এক্সট্ৰা এটা ঠুঙাত বৰা চাউলবোৰ মানে বান্ধি থোৱা টোপোলা কৰি থোৱা আছিলে আৰু সেইকাৰণে মই খুলিও চোৱা নাছিলোঁ ভাবিছিলোঁ ভাত খোৱা চাউলে কিবা আছে সেইকাৰণে ইমান চোৱা নাছিলোঁ কালি পৰহি চালোঁ যে বৰা চাউল হয় এতিয়া ভাবিলোঁ দেখোন তিল পিঠা বনাব পাৰোঁ কাৰণ তিলো আছে মিঠৈও আছে সেইকাৰণে ভাবিলোঁ নাই বনাই দিওঁ আৰু বৰপিঠাও কেইটামান চাগে বনাম গতিকে আজিয়ে সেইখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু চাউলখিনি চাওঁ ৰাতিপুৱা অকণমান তিওৱা দেৰিয়ে হ'ল বাৰু ৰাতি হয়তো বনাব পাৰোঁ গতিকে সকলোখিনি আজি কাম বন কিমানখিনি পাৰোঁ আগবঢ়াম আৰু গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু কেনে পালে জনাবলৈ নাপাহৰিব এতিয়া ৰখি নাথাকোঁ তেতিয়াহ'লে নহয়নে পলম নকৰোঁ বলক বাকী কামখিনি বাৰু আগবঢ়াওঁ পিঠাগুড়ি খুন্দিবৰ কাৰণেতো ঢেঁকী নাই গতিকে এনেকৈ ধুনীয়াকৈ ইয়াতে গুড়া কৰিব লাগিব পিঠাগুড়িখিনি চাউলখিনি কালিয়ে তিয়াই থৈছিলোঁ পিছদিনাহে আকৌ কামত ধৰিলোঁ দেই কালি আৰু বৰ এলাহ লাগিলে এতিয়া এয়া চাওক পিঠাগুড়িখিনি একদম ধুনীয়াকৈ মই ৰেডি কৰি ল'লোঁ হৈ গ'ল এতিয়া অলপ এনেকৈ হেঁচি দিছোঁ পিঠা চাগে নহ'ব দেই চাওঁ বাৰু কি হয় এতিয়া অলপ তিল ভাজি আছোঁ তিলখিনি ধুনীয়াকৈ ভাজি ল'ম তাৰপিছতে বনাবলৈ আৰম্ভ কৰিম আৰু পিঠাগুড়িখিনি হেঁচি থৈছোঁ অকণমান সময় কাৰণ আগতে মাহঁতে তেনেকৈ থ'লে বোলে পিঠা হয় বৰা চাউলৰ পিঠা বনাবৰ কাৰণে বহুতখিনি মেহনত কৰিব লাগে সেইকাৰণে তেনেকৈ থ'লোঁ তথাপিও মই আশা কৰা নাই কিয়নো অকণমান ঘৰৰ চাউলৰ ভাত খোৱা চাউল মানে ঘৰৰ ভাত খোৱা চাউলো মিক্স আছিলে তাৰপিছত এতিয়া এয়া মিঠৈখিনি ধুনীয়াকৈ বোলো কাটি লওঁ এনেকৈ মিঠৈখিনি সৰু সৰু কৰি কাটি তাৰপিছতে ধুনীয়াকৈ তিলখিনিৰ লগত একদম সানি ল'ব লাগিব আৰু তিল আৰু মিঠৈ যেতিয়া এনেকৈ সানি লোৱা হয় খুব ধুনীয়া হয় খাবলৈ পিঠাটো বৰ টেষ্টি হয় আৰু কেতিয়াবা কিছুমান গোটা মানে তিলবোৰ এনেকৈ তিলপিঠাত দেখিছোঁ গোটা হৈ থাকে তিলবোৰ তেতিয়া আকৌ ভাল নালাগে খাবলৈ মই তেনেকৈ ভাল নাপাওঁ মই আকৌ একদম গুড়া কৰি মিক্সাৰত তিলখিনি ধুনীয়াকৈ এয়া চাওক প্ৰথমে ভাজি লৈছোঁ তাৰপিছতে তিলখিনি একদম মিক্সাৰত গুড়া কৰি লৈছোঁ বা ঢেঁকীটো খুন্দি ল'ব পাৰে আমাৰ মানে আগতে ঢেঁকীতে খুন্দিলে আমাৰ ঘৰত ঢেঁকী এতিয়াও আছে বাৰু কিন্তু গুৱাহাটীততো ঢেঁকী নাই গতিকে এনেকৈ কৰিছোঁ আৰু এনেকৈ ল'লে ধুনীয়া হয় একদম তাৰপিছত এতিয়া আচল কথাটো ওলাব পিঠা বনাব পাৰিম নে নাই আৰু তিল পিঠাৰ কথা এয়া চাওকচোন মায়ে আগতে হাতেৰে এনেকৈ ইমান ধুনীয়াকৈ গোল কৰি দিয়ে নহয় মই নোৱাৰোঁৱে পিছে তথাপিও কিন্তু পিঠা হয় বাৰু মোৰ ধুনীয়াকৈ বনাব পাৰোঁ
কিন্তু এতিয়া আজি কথাটো ক'ব নোৱাৰোঁ আৰু দেই, পিছে লাজ নিদিব যদি পিঠাটো নহয়, নহ'বও পাৰে যি দেখিছোঁ। আৰু একদম পূৰা মানে কেনেকুৱা হৈছে দেখিছেনে, এয়া ফাটি গৈছে। উপায় নাই আৰু, লাজে পাম এতিয়া। পিঠাটো এয়া পিঠাৰ গতি, পিঠা নহ'ল। গতিকে মই বেছি যুঁজি নাথাকোঁ আৰু, কাৰণ বহুত কাম আছে, বেলেগ কাম আছে। সেইকাৰণে চাওকচোন এয়া কি কৰিলোঁ, একদম গোটেই সোপাতে পানী ঢালি দিলোঁ আৰু পানী বেছি হৈ গ'ল দেখিছেনে। তিল মিঠৈ যিমানখিনি যোগাৰ কৰি লৈছিলোঁ চব মিলাই পিঠাগুড়িৰ লগত সানি দিলোঁ, আৰু পানী বেছি হোৱাৰ কাৰণে আৰু অলপ বাৰু আটাই মিক্স কৰি দিলোঁ। উপায় নাই আৰু, পানী মানে কেঁচা পিঠাগুড়িত পানী অকণমান দিব লাগে, মই ফটককৈ সৰহকৈ ঢালি পালোঁ। তাৰপিছত এতিয়া বৰপিঠা বনাবলৈ লৈছোঁ। এইখিনি বোলো এনেকৈ পিঠা বনাই দিওঁ আৰু বৰপিঠাটো চাগে আজি খাবলৈ অকণমান বেলেগ টেষ্ট হ'ব, কাৰণ তিলো মিক্স আছে নহয়। তিল মিঠৈ যিখিনি সানি লৈছিলোঁ এয়া সকলোবোৰ তাতে মিক্স কৰি দিলোঁ, আৰু পিঠাটো হয়নে নহয় বৰপিঠাটো সেইটোও ভয় লাগি আছিলে। পিছে দেখিছোঁ বৰপিঠাটো বৰ ধুনীয়াকৈ হৈছে দেখিছেনে। এইটো প্ৰথম পিঠাটো, একদম ভয়ো লাগি আছিলে নহ'ব বুলি। আৰু এইফালে দেখিছেনে গোটেইবোৰ পিঠা একদম ধুনীয়াকৈ বনোৱা হৈ গ'ল। এতিয়া বাৰু মনটো অকণমান খুচ, তিলপিঠা নহ'ল যদিও ভাঙা চিঙাখিনিকে খাইতো ভালেই লাগিব নহয়নে। সেইখিনিকে খাম আৰু চাহৰ লগত। সেই যে ভাঙি থকা ৰৈ যোৱা পিঠাবোৰ খাই বেছি মজা লাগে নহয়নে।